সেইবোৰ হ'লে মই নোৱাৰো দেই। হ'ব দিয়ক, আজি লকডাউন ঘৰতে বহি আছো, গাই চাওঁচোন বাৰু ইহঁতৰ লগতে দুখাইহে। ঠিক আছে। बेटे बेटे क्या करे करना है कुछ काम शुरू करो एंटास्टी लेके प्रभु का नाम। देउता पहिला তুমি গোৱা, প্ৰথমে তুমি গাব লাগিব। মই প্ৰথম নোৱাৰিম দেই, তহঁতি কোনোবা আৰম্ভ কৰ, তাৰ পাছতহে মই কৰিম। গাব সমান মনত নপৰিব, এনেই গানবিলাক গাই থাকোঁ। লালু পাতা পাহৰিছোঁ। উৰ গয়া কে হাৱা কে চকে মে মই হয়, গাই থ কিবা। মই এটা গা, এতিয়া তই গা। ভণ্টি গা, মই গা। মই নাই, মোৰ মুখতে আছে। মৰম দিলি চেনে দিলি পাততে লগ পাই, মই পিছে 16 বছৰত ভৰি দিয়া নাই। মৰম দিলি চেনে দিলি পাততে লগ পাই, মই পিছে 16 বছৰত ভৰি দিয়া নাই। নাজানো প্ৰেম মানে কি। এতিয়া ক গোৱা, মায়ে ক গোৱা। ক দেখোন গানেই নাই। গান চান নাই, মই ক থকাই গান এটা গাওঁ। আগলতি কলা পাত হৰে কিশোৰে, চিলনি আই মোৰ আগতে পৰে। হ'ব দে, গাইছে আৰু পাৰিছে যে গাবলৈ। এতিয়া চিলনি আই মোৰ আগতে পৰে ৰগা চতু ৰগা। ৰটো মোক নিদিলে কেলে? ৰ গান আছিলে, মই জানো নহয়, ৰ গাম এতিয়া। ৰ পইচা ন, ৰ গাম ৰ। ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ, ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ, সদায় যাব পাৰো মই। বঢ়িয়া, চুপাৰ। শুনা কানা মাকে দেখোন গান গাবও জানা। এনেকে গাই মেলি থাকিব লাগে, অকল খঙতেই থাকা। কি কথা ক'ব লাগিছে আপুনি? কি কথা ক'ব লাগিছে? অকল মই খঙতে থাকো, সেইবোৰহে দেখে, ভালবোৰ নেদেখে। হ'ব ৰবা, কিবা এটা আৰম্ভ কৰিলে তোমালোকৰ অকল এইবোৰ খিচ খাচ। লকডাউন এতিয়া দিব নহয়, 2 মাহ 3 মাহ লাগি থাকিবা ঘৰতে। গা ডাঙকে নিচিবি খালি। হ'ব দেউতাই গোৱা। হিন্দী এটাকে গাই দিওঁ। তুম পাছ আয়ে ইউ মুস্কুৰায়ে, তুমি নে জানে ক্যা সপনে দিখায়ে। গাব জানা দেখোন। হ'ব এতিয়া সামৰা দেই, ভাত খাব হ'ল, এতিয়া সামৰা। হ'ব, ভাল লাগিলে দেই, আকৌ এদিন খেলিম কিন্তু। এতিয়া ঘৰতে থাকিম নহয়, এনেকে লগে ভাগে খেলিম। এনেকুৱা বিলাকতো ভালেই লাগে। এতিয়া কিমান দিনৰ মূৰত লগ হৈছো, চব তহঁতি পঢ়াত বেলেগ হলি, বেলেগকে পঢ়, সময় নাপাওঁ। ময়ো যাব লাগে অফিচ, মাৰো কামত থাকে। তেনেকে এতিয়া লগ হৈছো বহুত দিনৰ মূৰত। কৰোণা বেমাৰটোৱে কিন্তু আমাক অকণমান ওচৰ চপাই আনিলে, পৰিয়ালবিলাকক। সেইটো কিন্তু হয়। খালি এতিয়া বেমাৰবোৰ সোনকালে চবৰে ভাল হওক, আমিও ঘৰত সুৰক্ষিত থাকিব লাগে, ছেফ থাকিব লাগে, ওলাই মেলি য'ত ত'ত যাব নালাগে। তহঁতি ওলাই মেলি নাযাবি দেই, লগৰবিলাকৰ লগত ক'তো নাযাবি, ভালকে থাকিবি ঘৰতে। আমাৰ কিন্তু হেণ্ড ৱাছ কেইটামান আনি থব লাগে দেই, আৰু বজাৰ কেইটামান কৰি থব লাগিব। বাহিৰলৈ কিন্তু ওলাব নোৱাৰি, মানুহে ভয় নকৰি বাহিৰলৈ ওলালেও কিন্তু পিছত বেমাৰবিলাক বাঢ়ি গৈ থাকিব। হয় কথাটো দেই, ছ'চিয়েল ডিষ্টেঞ্চ কিন্তু মেইনটেইন নকৰিলে বেমাৰটো বাঢ়ি গৈ থাকিব, মানুহে নুবুজে খালি। ঠিক আছে ব'ল, ভালকৈ হাত মুখবিলাক ধুই ভাত খাওঁগৈ ব'ল।